সোশ্যাল মিডিয়াত আজিকালি সকলোকে এটেনশন লাগে কোনোবাই যদি নিজে কষ্ট কৰি ভিডিও বনাই মানুহৰ পৰা এটেনশন পাইছে তাৰ মাজতে আকৌ কিছু মানে এনি টাইম হে সকলক ট্ৰোল কৰি এটেনশন পাবলৈ চেষ্টা কৰি আছে আৰু সেই এটেনশন পাব বিচৰা সকলৰ অন্যতমে হৈছে আমাৰ ৰিয়েলিষ্টিক অসম আৰু বুলে ডিম্পু আৰু বিকাশৰ ফটো থাম্বনেইলত লগালে আজিকালি বেছিকে ভিউজ পাইছো লেটস ট্ৰাই ইট So bhai bhoniokol welcome back to Gituras Reviews. আজি আমি কথা পাতিম অসমৰ হস্তীয় মোটিভেশনাল স্পিকাৰ ৰিয়েলিষ্টিক অসমৰ বিষয়ে। কেতিয়াবা যদি এখেতে নিজৰ চেনেলত বেলেগৰ ওপৰত কেৱল অপিনিয়নে দি থাকে কেতিয়াবা আকৌ মোটিভেশনাল স্পিচ। দাদাই তেতিয়াহে সকলো ৰেকৰ্ড ভাঙিলে যেতিয়া তেওঁ বোৰ্ড এক্সামৰ ওপৰত বেক টু বেক 20টাৰো বেছি ভিডিঅ' বনাইছিল। আৰু এই ভিডিঅ'সমূহৰ পৰা ইয়াৰ মেইন মোটিভটো আছিল নিগেটিভ পাব্লিচিটি। কাৰণ সেইখিনি সময়ত বেছিভাগ ষ্টুডেণ্টে এক্সাম কেনসেল হোৱাটো বিচাৰি আছিল আৰু তেওঁলোকে সোশ্যাল মিডিয়াত এক্টিভ হৈ আছিল। আৰু তেওঁলোকৰ মাজৰ কিছুমানে যেতিয়া ইয়াৰ এই ভিডিঅ' হোপা পাইছিল তেতিয়া ভিডিঅ'ত ডিসলাইক কৰিছিল আৰু কমেন্ট দিয়াক গালি দিছিল আৰু তাৰ পিছতে আৰম্ভ হৈছিল আসল খেলখন যেতিয়া সকলো ষ্টুডেণ্টে ইয়াৰ ভিডিঅ'ত ডিসলাইক কৰিছিল আৰু কমেন্টত গালি পাৰিছিল তেতিয়া ইয়াৰ চেনেলৰ এংগেজমেন্ট বাঢ়ি গৈছিল আৰু আপোনালোকে হয়তো জানে যে ইউটিউবত যেতিয়া এংগেজমেন্ট বাঢ়িব ইউটিউবে সেই চেনেলটোৰ ৰিচ বঢ়াই দিব আৰু ৰিচ ইকুৱেল ভিউজ আৰু ভিউজ ইকুৱেল ৰেভিনিউ আৰু এই ইমানতে সন্তুষ্ট নহয় সেইখিনি সময়ত কন্ট্ৰভাৰ্সি কৰিবলৈ সাজিন আখতাৰৰ নামটো ইউজ কৰিছিল যাতে কিছুমান ইউটিউব নিউজ চেনেলে ইয়াৰ এই হুপা ফটো আমি কাভাৰ কৰে কিন্তু ইউটিউব নিউজ চেনেল কেইটাইও ইয়াক তেনেকৈ ইগনোৰ কৰে যেনেকৈ আমাৰ ইণ্ডিয়ান মেইনষ্ট্ৰীম মিডিয়াই অসমৰ সমস্যাসমূহক কৰে সো ৰিসেন্টলি দাদাই নিজৰ চেনেলত এটা ভিডিঅ' আপলোড কৰিছিল এনেকুৱা ধৰণৰ মানুহৰ পৰা বাচি থাকক ৰাইজসকল আৰু তাত কিছুমানে কমেন্ট কৰিছিল যেনে তই এজন মহামূৰ্খ পণ্ডিত Without any research, Dimpu Baruahৰ ওপৰত অপিনিয়ন দিয়া ভিডিঅ' এখেতে ইমানে বনাইছে যে লাষ্টত ফিচাৰ্ড ভিডিঅ'টো Dimpu Baruahৰ ওপৰত বনোৱা ভিডিঅ' এটা ৰাখিবলগীয়া হ'ল আৰু তাৰ পিছত এখেতেই ক'ব প্লিজ ইয়াৰ Dimpu Baruahৰ কথা মোৰ আগত আপোনালোকে নকব প্লিজ এই হাতজোৰ কৰি আপোনালোকক প্ৰাৰ্থনা কৰিছো আৰু ইয়াৰ এই ভিডিঅ'টো দেখাৰ পিছত মই ভাবিছিলো যে ইয়াৰ Dimpu Baruahৰ ওপৰত ভিডিঅ' নবনাব কিন্তু এহুপা কি এই সকলক কেৱল টকা লাগে থাম্বনেইলত লিখিব এহুপা চা ভাই সকলো মানুহ সন্দীপ মহেশ্বৰী নহয় ইউটিউবত অহা 95% ক্ৰিয়েটৰে ইউটিউবত টকা ইনকাম কৰিবলৈ আহে তই যদি ইমানে টকা ইনকাম কৰিব অহা নাই তেতিয়াহ'লে নিজৰ চেনেলৰ মনিটাইজেশ্যন ডিসেবল কৰি থ কিন্তু নাই বেলেগক আমি সমালোচনা কৰিম কিন্তু নিজে সেইটো কাম কৰি থাকিম इतने तेजस्वी लोग हैं हमारे पास আৰু ই যে কৈ থাকে Dimpu Baruah ফুকন পাঠকে কেৱল টকা ইনকাম কৰিবলৈ আহিছে চা ভাই তেওঁলোকে নিজৰ কন্টেন্টত কষ্ট কৰিছে সো ইউটিউবৰ পৰা ৰেভিনিউ পাইছে তাত জ্বলনটো কত ও এতিয়াহে আসল কেছটো গম পাইছো মানুহে তো ইয়াক মৰমৰ নামত ডিসলাইক আৰু কমেন্টত গালি হে দিয়ে সো Dimpu আৰু ফুকনৰ পৰা জ্বলাটো স্বাভাৱিক Dimpu Baruahক বাদ দিবাৰ কেইদিনমান আগতে ই বিকাশ চেত্ৰীৰ ওপৰতো এটা ভিডিঅ' বনাইছিল কেনেদৰে জনপ্ৰিয় হ'ল বিকাশ চেত্ৰী আৰু এই 8 মিনিটৰ ভিডিঅ'টোত প্ৰথম 5 মিনিটত ই উইদাউট লজিকত যা এটা কথা উপা কৈ আছিল আৰু ইয়াৰ পিছতে ই কৈছিল বিকাশে বোলে বেলেগৰ মিটাপত যাই হে ফেমাছ হ'ল নিজৰ মানে বিকাশৰ কষ্ট নাই বিকাশ চেত্ৰীয়ে কেনেকৈ কষ্ট কৰিছে আমিতো দেখাই নাই কেৱল মিটাপত যাই হে ফেমাছ হ'ল আৰু এই ভিডিঅ'টোৰ শেষত বিকাশ চেত্ৰীয়ে অল ইণ্ডিয়া ৰাইড কৰাৰ কথা কৈছিল যিটো কথা ভিডিঅ'টোৰ প্ৰথমতে ক'ব লাগিছিল সেইটো কথা কৈছে ভিডিঅ'টোৰ শেষত নাই প্ৰথমতে ভাল কথাটো ক'লে নিগেটিভ পাব্লিচিটি ক'ত পাব আৰু ই কোৱা মতে বিকাশ চেত্ৰীয়ে বোলে ডাঙৰ ডাঙৰ ইউটিউবাৰ সকলৰ লগত থাকি হে ফেমাছ হ'ল চা ভাই ইয়াৰ নিচিনাকৈ আৰু যিমানে ভাবে মই তেওঁলোকক কৈ দিছো যে ডাঙৰ ইউটিউবাৰৰ লগত থাকি ফেমাছ হোৱাটো ইমানো সহজ কথা নহয় নিজৰ কন্টেন্ট আপুনি দিবই লাগিব আৰু ডাঙৰ ইউটিউবাৰৰ লগত ঘূৰাটো একো বেয়া কথা নহয় যদি হে সৰু ইউটিউবাৰজন অৰ্থাৎ যিজনৰ কম সাবস্ক্ৰাইবাৰ্ছ আছে তেওঁ যদি ভাল কন্টেন্ট দিয়ে তেওঁকো আমি এপ্ৰিচিয়েট কৰিব লাগিব আৰু ভাই বিকাশ চেত্ৰীৰ ভিডিঅ'সমূহ যদি প্ৰথমৰ পৰা চা তেতিয়াহ'লে গম পাবি তেওঁ বেলেগক ফেমাছ কৰিছে নে তেখেতৰ লগত থাকি বেলেগ ফেমাছ হৈছে প্ৰথমতে ভালদৰে ভিডিঅ'সমূহৰ বাবে ৰিচাৰ্চ কৰিবি তাৰ পিছত কথা কবি কেমেৰাটো উঠাই ইউটিউবত যাটা কথা ক'লে ফেমাছ হৈ নাযায় আৰু মানুহেতো তোক ডিসলাইকৰ জৰিয়তে মৰম দিয়ে ভিডিঅ'টোৰ শেষত মই এইখিনিয়ে কথা ক'বলৈ বিচাৰিছো যে কোনেও যাতে পাৰ্সনেলি যায় কাকো হেট নিদিয়ে ৰিয়েলিষ্টিক অসমৰ কমেন্ট সেকশনত যায়ও যাতে কোনেও হেট নিদিয়ে কিয়নো আমাৰ উদ্দেশ্য কাকো হেট দিয়া নহয় কেৱল আপোনালোকৰ হৈতে অকনমান সময় হাঁহি ধেমালি কৰাহে সো যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ লাইক কৰিব যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু পৰীক্ষাক লৈ কিহৰ ইমান টেনচন চাওক দাদা পৰীক্ষাক লৈ টেনচন হিহতে লয় যিসকলে পৰীক্ষা দিব যিটো আজিলৈকে পৰীক্ষাই দি নাপালে হি আকৌ ক'ব পৰীক্ষাক লৈ কিহৰ টেনচন ধত थोड़ा कम कलूं मैं पर जिद्दी आज तलूं मैं ही की समस्या अब मैं ही सारा हलूं हारने में अव्वल हूं मैं तभी तो अब सफल हूं मत करना तुम तकल्लुफ मैं अब अनस्टॉपेबल हूं